Hi friends, welcome back to Dipanjali's Kitchen. আজি আমি বনাবলৈ গৈ আছো আনাৰসৰ মিঠা টেঙা জলাৰ এটি চাটনি ৰেচিপি। আহকচোন আৰম্ভ কৰো। আনাৰসৰ চাটনি বনাবলৈ প্ৰথমতে মই আনাৰসটো এনেদৰে বাকলি গুচাই পৰিষ্কাৰ কৰি ললো। এতিয়া মই আনাৰসটো মিহি মিহিকৈ কাটি লম। আপোনালোকে যদি বিচাৰে আনাৰসটো এখন ৰুকনিত ৰুকি লবও পাৰে, তেতিয়াও সুবিধা হয়। আপোনালোকে আনাৰসৰ মাজৰ এই টান অংশটো কাটি লব। এয়া মোৰ আনাৰসখিনি কাটি হল। চাওকচোন। ইয়াৰ কাৰণে আমাক লাগিব এবাটি গুড় আৰু কেইটামান কাজু কিশমিশ আৰু 4-5টা শুকান জলকীয়া, ড্ৰাই খেজুৰ লৈছো মই ইয়াত 3টা, আৰু অকমান পাঁচফোৰণ লৈছো, অকমান ধনিয়া লৈছো, আৰু অলপ বেছি পৰিমাণৰ চফ লৈছো, আৰু লৈছো তেজপাত আৰু সোৱাদ অনুসৰি নিমখ। কেৰাহীটো অলপ গৰম হৈ লওক। মই অকমান মিঠাতেল দি দিছো ইয়াতে। তেলখিনি গৰম হোৱাত ইয়াত মই অলপ পাঁচফোৰণ দি দিছো। আৰু তেজপাত কেইটা দি দিলো। অকমান লৰাই দিছো। এতিয়া আনাৰসখিনি দি দিলো ইয়াতে। এতিয়া মই ইয়াত নিমখ দিম। আপোনালোকে নিমখ ইয়াতে অকমান কম পৰিমাণে ব্যৱহাৰ কৰিব। এতিয়া নিমখখিনি ভালদৰে মিক্স কৰি দিওঁ। এতিয়া মই এইখিনি 2 পৰা 3 মিনিট সময় ঢাকি সিজিবলৈ দিম, আৰু লগত গেছৰ ফ্লেমটো অকমান কমাই দিম। আনাৰসখিনি সিজে মানে এতিয়া মই মছলাখিনি শুকানে ভাজি লম। প্ৰথমতে মই চফখিনি দি দিলো। ইয়াতে কোনো ধৰণৰ অইল ব্যৱহাৰ নকৰো। তাৰপিছত অকমান ধনিয়া দিছো, লগত শুকান জলকীয়া কেইটা দিলো। এতিয়া এইখিনি ভালদৰে লাৰি দিছো। এইখিনি ভাজোতে জুইৰ অকমান কমাই ৰাখিব লাগিব। এতিয়া মই আনাৰসখিনি অকমান লাৰি দিওঁ। এইখিনি মোৰ ভাজা হৈ গ'ল। এতিয়া মই এইখিনি নমাই ঠাণ্ডা হ'বলৈ দিম। মই এইখিনি কাঁহী এখনত নমাই লৈছো। এতিয়া মই ইয়াত গুড়খিনি দি দিম। মই গুড় গোটেইখিনি নিদিওঁ, অকমান ৰাখি দিম। প্ৰয়োজন হলে পিছত ব্যৱহাৰ কৰিম। মই গুড়খিনি ভালদৰে মিক্স কৰি দিছো। এতিয়া এইখিনি মই অকমান সময়ৰ কাৰণে ঢাকি দিম। তেতিয়ালৈকে মই মছলাখিনি মিক্সিত গুড়া কৰি ল'ম। এইখিনি আপোনালোকে একেবাৰে বেছি মিহি নকৰিব। এতিয়া মই এইখিনি লাৰি দিওঁ এবাৰ। এতিয়া মই ইয়াত কাজু, কিশমিশ আৰু খেজুৰখিনি দি দিম।
খেজুৰখিনি দিওঁতে মই গুটি উলিয়াই সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি ভালদৰে মিক্স কৰি দিওঁ। মই এতিয়া গুড়ি কৰি থোৱা মছলাখিনি ইয়াত দি দিম। মছলাখিনি দি ভালদৰে লৰাই দিব। মছলাখিনি দিওঁতে খুব এটা সুন্দৰ স্মেল ওলায়। ইয়াত মই একাপ পানী দি দিম। পানীখিনি দি মই ভালদৰে লৰাই দিম। এইখিনি ভালদৰে মিক্স কৰিছোঁ এতিয়া। আৰু কিছু সময়ৰ বাবে এনেদৰে ঢাকি থৈ দিম। এতিয়া এইখিনি উতলিছে, এবাৰ লাৰি দিছোঁ। পানীখিনি শুকোৱালৈকে এতিয়া মই এইখিনি ঢাকি ৰাখিম। এইখিনি পানীখিনি শুকাই গ'ল, নমাবলৈ হৈ গৈছে। এইখিনি মই গেছটো অফ কৰি দিলোঁ। এয়া চাওকচোন, দেখিবলৈ ভাল হৈছেনে বাৰু? ৰুটি আৰু পুৰিৰ লগত আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন, খাবলৈ বৰ ভাল হয়। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে চেনেলটো